কিমান পৰিমাণৰ বাৰু মদ খালে আমাৰ দেহৰ একো অপকাৰ নহয়? মদৰ কিবা লিমিট আছেনে যে ইমান পৰিমাণৰ মদ খালে আমি নিজকে সেফ বুলি ক'ব পাৰোঁ? দেশীয় সুৰা, বিয়েৰ, vodka, ৰম, ৱাইন ইয়াৰ ভিতৰত কোনটোৱে বাৰু আমাৰ দেহৰ ইমান বেছি অপকাৰ নকৰে? বহুতে হয়তো কোৱা শুনিছে যে এইবোৰ ফল-মূলৰ পৰাহে বনায়, কেতিয়াবা খালে একো নহয়। আপুনিও হয়তো ভাবিব পাৰে যে মইতো ডেইলি নাখাওঁ, কেতিয়াবা লগৰবোৰ লগ পালেহে খাওঁ, একো নহয়। যদি আপুনিও তেনেকৈ ভাবে তেন্তে এটা কাহিনী শুনো আহক। অসীম নামৰ এটা ল'ৰা আছিল। তাৰ ভাল ব্যৱসায় আছিল, ঘৰত তাৰ মাক, ঘৈণীয়েক আৰু এজনী কণমানিৰ সৈতে এটা সুখী পৰিয়ালো আছিল। অসীমেও মদৰ পৰা বহুত আঁতৰত আছিল। কেতিয়াবা লগৰবোৰ লগ পালে খাইছিল যদিও সেয়াই তাৰ ঘৰৰ পৰিৱেশত কোনো বেয়া প্ৰভাৱ পেলোৱা নাছিল। এদিন হঠাৎ কি হয়, অসীমৰ ব্যৱসায়ত বহুত বেয়াকৈ লছ হ'ব ধৰে। অসীমে প্ৰথমে সকলো ঠিক হৈ যাব বুলি বহুত সাহসে আছিল, কিন্তু লাহে লাহে ব্যৱসায় আৰু বেয়া হ'বহে ধৰে। লোন, EMI এইবোৰ ফোন ক'লে অসীমক ৰাতি ভালকৈ টোপনি যাব দিয়া নাছিল। সেইদিনা প্ৰথমবাৰৰ বাবে অসীমে নিচা হৈ যোৱাকে মদ খালে আৰু টেম্পোৱাৰীকৈ টেনচনবোৰ আঁতৰাই ৰাতি বহুত আৰামেৰে শুলে। আচলতে মদে কি কৰে, আমাৰ ব্ৰেইনত থকা কিছুমান নিউৰনছ যিয়ে নিজৰ মাজত কমিউনিকেশ্যন কৰিবৰ বাবে কিছুমান নিউৰোট্ৰান্সমিটাৰ ব্যৱহাৰ কৰে। মদে এই নিউৰোট্ৰান্সমিটাৰবোৰৰ কমিউনিকেশ্যনবোৰ শ্ল' কৰি দিয়ে, যাৰ বাবে আমাৰ ব্ৰেইনে ভালকৈ ভাব, চিন্তা, বিচাৰ এইবোৰ কৰিব নোৱাৰা হৈ পৰে। ফলত ই ৰিলেক্স ফিল কৰায় আৰু টোপনিও আহিব পাৰে। আৰু যদি এজন ব্যক্তিয়ে অধিক মাত্ৰাত মদৰ সেৱন কৰে তেন্তে আমাৰ মগজুৱে কিছুমান প্ৰয়োজনীয় কাম যেনে উশাহ নিশাহ লোৱাৰ কথাও পাহৰি পেলাব পাৰে। ফলত এজন ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। মদ খালে আমাৰ ব্ৰেইনত ডপামিন নামৰ কিছুমান নিউৰোট্ৰান্সমিটাৰো ৰিলিজ কৰায়। ডপামিন যেতিয়া আমাৰ মগজুত বিয়পি পৰে তেতিয়া ই আমাক সুখী অনুভৱ কৰায়। আৰু এটা কথা কিন্তু, প্ৰথম দিনা যদি আপোনাৰ এগিলাচ মদতে সুখী অনুভৱ কৰিছিল তেন্তে পাছত সেই ছেম লেভেলৰ সুখী অনুভৱ কৰিবৰ বাবে আপুনি আগৰ পৰিমাণতকৈ আৰু এগিলাচ বেছিকৈ মদ খাব লাগিব। তেনেকৈ ই দিনক দিনে বাঢ়ি যাব ধৰে। অসীমৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছিল। প্ৰথমে সি অলপ খাইছিল, পাছত গৈ ই অধিক হৈ পৰিছিল। মদে অকল মদ খোৱা মানুহজনকে ধ্বংস নকৰে, ই সেই মদপীজনৰ পৰিয়ালটোও ধ্বংস কৰে। অসীমৰো পৰিয়ালটোৰ অৱস্থা বহুত বেয়া হৈ আহিল। অসীমে মদৰ লগতে ইজিমনি ঘটিবৰ বাবে জুৱা খেলিবলৈ লয়, যাৰ ফলত ঘৰৰ এটি সামগ্ৰী বেচিবলৈ লয়। এইবোৰ কথাতে ঘৰত কাজিয়া হ'ব ধৰে, যাৰ ফলত ঘৰৰ পৰিৱেশটো বেয়া হ'ব ধৰে। এদিন কাজিয়াৰ মাজতে ঘৈণীয়েকে ক'লে, যদি আমাক শান্তি দিব নোৱাৰা তেন্তে আমাক মাৰিয়ে পেলোৱা। সেইদিনা প্ৰথমবাৰৰ বাবে অসীমে নিজৰ মানুহজনীৰ ওপৰত হাত তুলিলে। তেতিয়া মাকে আহি চকুলো বোৱাই বোৱাৰীয়েকক ক'লে, ব'লা আমি ইয়াৰ পৰা যাওঁগৈ, ভাড়া ঘৰত থাকি লোকৰ ঘৰত কাম কৰি খাম, অন্তত এই নৰকখনৰ পৰা আঁতৰি থাকিম। তেনেকৈ সকলোৱে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ ঘৰৰ পৰা ওলাই যায়। এইটো অকল অসীমৰে কাহিনী নহয়, অসমৰ বহুতো পৰিয়াল মদৰ বাবে বৰবাদ হৈ পৰে। মদে আপোনাক অলপ সময়ৰ বাবে টেনচনৰ পৰা দূৰত ৰাখি সুখী কৰি তুলিব পাৰে, কিন্তু ই আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে আপোনাক দৰিদ্ৰতাৰ দিশে লৈ গৈ থাকে। কেৱল মদৰ বাবে অসমত মাহেকত প্ৰায় 300ৰো অধিক ডাইভৰ্চ হয়, আৰু মদ খাই কিমানৰ এক্সিডেণ্ট হয় সেইবোৰ আমি সকলোৱে দেখি আহিছোঁ। ইমানবোৰ মানুহক ঘৰ বৰবাদ কৰি দিয়া এই এলকহল বা মদক বনাই কেনেকৈ বাৰু? যেতিয়া ফল মূলবোৰ অধিক পকি গৈ জহি যাব লয় তেতিয়া তাত অধিক মাত্ৰাত চুগাৰ জমা হ'ব ধৰে, আৰু এই চুগাৰে নিজৰ ফালে ইষ্ট মানে কিছুমান ছিংগুল চেল ভেঁকুৰক টানি আনে, আৰু এই ভেঁকুৰবোৰে চুগাৰবোৰ যেতিয়া খাব ধৰে তেতিয়া তাত কিছুমান কেমিকেল ৰিয়েকশ্যন হৈ তাৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু এলকহল উৎপত্তি হয়। কাৰ্বন ডাই অক্সাইডটো বতাহত মিলি গুচি যায়, কিন্তু এলকহল তাতে ৰৈ যায়। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে ফাৰ্মেণ্টেশ্যন বুলি কোৱা হয়। এনেকৈ আঙুৰ আৰু আপেলক ফাৰ্মেণ্টেশ্যন কৰি ৱাইন বনোৱা হয়, ঘেঁহুক ফাৰ্মেণ্টেশ্যন কৰি বিয়াৰ বনোৱা হয়, কুঁহিয়াৰ পৰা ৰম বনোৱা হয়, আৰু আলুৰ পৰা ভদকা বনোৱা হয়। ফাৰ্মেণ্টেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা বনোৱা বিয়েৰ, ৱাইন এইবোৰক যদি গৰম কৰি তাৰ ভাৱবোৰ ধৰি ৰাখি তাক ঠাণ্ডা কৰা হয় তেন্তে তাৰ পৰা পোৱা যায় হাৰ্ড ড্ৰিংক। এই প্ৰচেছটোৰ জৰিয়তে এই ড্ৰিংকসমূহত এলকহলৰ পাৰ্চেণ্টেজ আৰু বেছি পৰিমাণে বাঢ়ি গুচি যায়। এতিয়া জানো আহক এলকহলে আমাৰ শৰীৰটো কেনেকৈ অপকাৰ কৰে। যেতিয়া মদ খোৱা হয় তেতিয়া ই আমাৰ শৰীৰৰ ভিতৰলৈ গৈ আমাৰ তেজৰ লগত মিলি যায় আৰু আমাৰ দেহৰ অধিক তেজ চলাচল কৰা ঠাই যেনে লিভাৰ আৰু ব্ৰেইনত বেছিকৈ ইফেক্ট কৰে। এলকহল যেতিয়া লিভাৰত যায় তেতিয়া দুটা প্ৰচেছ হয়, আৰু আমি সকলোৱে জানো যে লিভাৰ আমাৰ শৰীৰটোৰ বাবে কিমান বেছি প্ৰয়োজন। লিভাৰে আমাৰ শৰীৰৰ ভিতৰৰ লেতেৰাবোৰ চাফা কৰি আমাৰ শৰীৰৰ ভিতৰৰ ভাগ পৰিষ্কাৰ কৰি ৰাখে। এলকহল যেতিয়া আমাৰ লিভাৰত যায় তেতিয়া লিভাৰত থকা এনজাইমবোৰে মদক ভাঙিবলৈ চেষ্টা কৰে। প্ৰথমতে ADS নামৰ এনজাইম
এনজাইমটোৱে মদক এচিটালডিহাইডলৈ সলনি কৰি দিয়ে, যিটো এটা পয়জন হয়। ই আমাৰ দেহৰ বাবে বহুত ডেঞ্জাৰাছ হয়। মদ খোৱাৰ পাছত মাথা গধুৰ লগা, পাছদিনা হেং হৈ থকা, বিচনাৰ পৰা উঠিব নোৱাৰা কাৰণ এই পয়জনটোৱে হয়। তাৰ পাছত আৰু এটা এনজাইম আছে যাৰ নাম ALDH হয়। ই এচিটালডিহাইড পয়জনটোক এচিটেটলৈ কনভাৰ্ট কৰি দিয়ে, যিটো আমাৰ শৰীৰৰ বাবে ইমান অপকাৰ নহয়। পাছত গৈ ই পানী হৈ যায়। এতিয়া আপুনি ভাবিব পাৰে আমাৰ শৰীৰটোৱে চব দেখোন নিজে ঠিকেই কৰি দিছে, সকলোতো ঠিকেই আছে, ইয়াত প্ৰব্লেমটো ক'ত? আচলতে আমাৰ লিভাৰটোৱেও এটা লিমিটলৈকেহে সকলোবোৰ ঠিক কৰিব পাৰে, তাৰ পাছত ই ডেমেজ হ'বলৈ লয়। মাত্ৰ 4টা ষ্টেজ পাৰ কৰি আমাৰ লিভাৰটোৱে একেবাৰে কাম নোহোৱা হৈ পৰে। প্ৰথম ষ্টেজটো হৈছে ফেটি লিভাৰ, য'ত লিভাৰত কিছুমান চৰ্বি জমা হয়, আৰু সম্পূৰ্ণকৈ যদি মদ এৰি দিয়া হয় আৰু খোৱা বোৱাত কিছুমান যদি কণ্ট্ৰল ৰখা হয় তেতিয়াহ'লে ইয়াক ঠিক কৰিব পৰা যায়। কিন্তু দ্বিতীয় ষ্টেজ এলকহলিক হেপেটাইটিছ, তৃতীয় ষ্টেজ লিভাৰ ফেবৰোচিছ আৰু 4 নম্বৰ ষ্টেজ বা লাষ্ট ষ্টেজ লিভাৰ কাইৰোহচিছ। এইকেইটাত আপুনি যদি ডক্টৰ ট্ৰিটমেণ্ট কৰি বহু পইচা খৰচ কৰিও যদি 4th ষ্টেজ বা লাষ্ট ষ্টেজ পাইগৈ, তেন্তে লিভাৰ সলনি কৰাই হৈ পৰে আপোনাৰ শেষৰটো উপায়। যেতিয়া আপুনি মদ খাই এনেকুৱা পৰিস্থিতিত মেডিকেলৰ বিচনাত পৰি থাকে, তেতিয়া আপোনাৰ মেডিকেলৰ সেই ডাঙৰ এমাউণ্টৰ বিলবোৰ দেখি আপোনাৰ আত্মীয়সকলৰ কি অৱস্থা হ'ব পাৰে এবাৰ ভাবি চাওক। আপুনি ভাবিব পাৰে মই ৰেগুলাৰ মদ খোৱা মদাহী নহয়, কিন্তু আপুনি জানেনে মাত্ৰ এবাৰ ড্ৰিংক কৰিলেই আমাৰ ইমিউনি ছিষ্টেম 24 ঘণ্টালৈকে দুৰ্বল হৈ থাকে, যিয়ে আমাক সহজে বেমাৰত পেলাব পাৰে। অনবৰতে নিচাত থকা মদাহীবোৰেও শেষত গৈ মদ এৰিবলৈ চেষ্টা কৰে, কিন্তু ভিতৰি ই ইমানেই বেমাৰী হৈ থাকে, ভিতৰি ইমানেই বিষ অনুভৱ কৰি থাকে যে এইবোৰৰ পৰা টেম্পৰাৰীভাৱে আঁতৰ হ'বলৈ শুই উঠিয়েই মদৰ সহায় ল'ব লগা হয়। শেষত এনেকৈ কষ্ট খাই এদিন মৃত্যু হ'ব লগা হয়। আজিৰ এই ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ এটা কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।